আজি ৰাতিপুৱাই ওলাই আহিছোঁ যিহেতু বেংকৰ অলপমান কাম আছিলে গতিকে ঘৰত থকা কেইদিনে বেংকৰ কামখিনি অলপমান কৰি লওঁ আৰু মোৰ চাৰিওকাষটো চাওকচোন ৰোৱনীসকলে কঠীয়া ৰুই আছে আৰু পথাৰখন দেখিবলৈ ইমান ধুনীয়া লাগিছে মোৰ ঘৰৰ পৰা মেইন ৰোডলৈ যাবলৈ হ'লে কমেও 1 কিলোমিটাৰমান আমি খোজকাঢ়ি যাব লাগে আৰু এইখিনি সময়তে আচলতে মোৰ খোজকঢ়াও অলপ হৈ যায় মেইন টাউন পালোহি আৰু এতিয়া ফচি আছোঁ ট্ৰেফিক জামত কমেও 15-20 মিনিটমান হ'ল এইখিনি একে জেগাতে ৰৈ থকা আজি যদিও ৰ'দ নাই কিন্তু তাপটো বহুত বেছি আৰু বেংক আহি পালোহি ধুমাধুপ বেংকৰ কামখিনি অজৰাই লওঁ তাৰপিছতে যাম ভণ্টি এজনীক লগ কৰিবলৈ আহি পালোহি ভণ্টি এজনীৰ ঘৰত আৰু আহিয়ে ড্ৰয়িং ৰুমটোত যেতিয়াই মই সোমালোঁ তাইৰ এচিভমেণ্টখিনি দেখি মনটো সঁচাই বহুত বেছি ভাল লাগিলে কালচাৰেল লাইনৰ থ্ৰু দিয়ে তাইৰ লগত মোৰ চিনাকি তাই এবাৰ মেট্ৰিক দিছিলে আৰু তাইক খবৰ ল'বলৈ মই আহিব পৰা নাছিলোঁ বহুত সুন্দৰ ৰিজাল্ট এটা কৰিছিলে গতিকে তাইৰ আজি খবৰ এটাও লৈ ল'লোঁ আহি পালোহি ঘৰ আহি আধা গ্লাছ জুচ আৰু অলপমান পানী খাই ল'লোঁ আৰু আপোনালোকেও নিজকে হাইড্ৰেটেড ৰাখিব টেক কেয়াৰ এণ্ড বাই বাই